যিজন লোকক আমি সবতকৈ বেছি ভাল পাওঁ সেইজন লোকেই আমাক সবতকৈ বেছি ব্যৱহাৰ কৰে। যদি কোনোবাই বুজিয়ে নাপায় তাক বুজোৱাৰ কি প্ৰয়োজন আছে? যদি কোনোবাই তোমাৰ একো কথাই নামানে তেন্তে তাক কথা কৈ কি লাভ? যাৰ কথাবোৰ শুনি অলপ শান্তি পোৱা যায় তেওঁৰ মৌনতাই মাৰি পেলায় আমাক। কাৰোবাক নাপালে জীৱনটো শেষ হৈ নাযায়, কিন্তু পায়ো হেৰুৱালে কষ্ট বহুত হয়। জীৱনত গণনা কৰিব পৰা 2-4জন বন্ধু হ'ব লাগে, কিন্তু সম্পূৰ্ণ বিশ্বাসযোগ্য হ'ব লাগে। মনত কেতিয়াও অহংকাৰ পুহি নাৰাখিব, কাৰণ সময়ৰ এই বিশাল সাগৰত বহুতো চিকাণ্ডাৰ ডুব গৈছে। গিৰিয়েক ঘৈণীয়েকৰ সম্পৰ্ক এনেকুৱা হ'ব লাগে যে সিহঁতে যদি কাজিয়া লাগে তৃতীয় কোনো এজনে যাতে গম নাপায়, নহ'লে সুযোগ ল'বলৈ চেষ্টা কৰি থকা মানুহৰ অভাৱ নাই এই পৃথিৱীত। এই দুটা বাক্যৰ মাজত পাৰ্থক্য বুজি লওক যে আপুনি দামী আৰু আমি মূল্যৱান। সঁচাকৈ আচৰিত ধৰণৰ সেইবোৰ লোক আমাৰ হৃদয়খন ভাগি কয়, ভালদৰে থাকিব যত্ন কৰিবা। মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ যে হাজাৰজন মতলবী নিজৰ ৰিলেশ্যনৰ মানুহতকৈ এজন ভাল বিশ্বাসী বন্ধুৱেই বহু গুণেই ভাল। আপোনাৰ জীৱনত কোন কোন আহিছে সেয়া ইম্পৰ্টেণ্ট নহয়, কিন্তু শেষলৈ কোনে কোনে আপোনাৰ লগত থাকিল সেয়াহে বেছি ইম্পৰ্টেণ্ট। পাৰ বিচাৰি নাপালোঁ যদিও একো কথা নাই, বেলেগক ডুবিবলৈ দি মই সাঁতুৰিবলৈ নাজানো। যেতিয়া মানুহে ভিতৰি ভাগি পৰে তেতিয়া বাহিৰে মনে মনে থাকিবলৈ আৰম্ভ কৰি দিয়ে। যেতিয়া নিজৰ লগত বন্ধুত্ব কৰিবলৈ শিকি ল'বা জীৱনত কোনোদিনে অকলশৰীয়া নোহোৱা। শান্তিৰে মই এই কাৰণেই আছোঁ কাৰণ আজিলৈ মই কোনোদিনে কাৰো লগত বিশ্বাসঘাতকতা কৰা নাই। মোক কোনোবাই বুজি পাব এনেকুৱা বুজন শক্তি কাৰো নাই এতিয়ালৈ। কিছুমান কথা ক'লে বুজি পোৱা নাযায়, বৰঞ্চ নিজৰ ক্ষেত্ৰত ঘটিলেহে বুজি পোৱা যায়। যিমান দূৰ সম্ভৱ বন্ধুসকল এই পৃথিৱীৰ সন্মুখত নিজৰ দুখবোৰৰ বিষয়ে কেতিয়াও নক'বা, কাৰণ বহুতেই তাত নিমখ নিশ্চয় ছটিয়াব য'ত প্ৰথমেই ঘাঁহ বনি আছে। ভগৱানক বাদ দি কোনো নিজৰ নহয়, আৰু আমি ভগৱানকে বাদ দি সকলোৰে পিছত লাগি ফুৰিছোঁ। এই দুটা ৰিলেশ্যনে মানুহক বৰবাদ কৰি দিয়ে। এটা হৈছে বেয়া সংগ আৰু আনটো হৈছে মিছা ভাল পোৱা। প্ৰকৃত বন্ধুজনে লাগিলে তোমাৰ প্ৰতি যিমানেই অভিমান নকৰক কিয় কেতিয়াও শত্ৰুৰ শাৰীত থিয় হ'বলৈ নাযায়। জীৱনৰ যিখিনি সময় বাচি আছেগৈ অন্ততঃ সেইখিনি সময় ধ্বংস নকৰিব। অতীতত যি হৈ গ'ল সেয়া পাহৰিব যত্ন কৰক। আমাক অকলে এৰি থৈ যোৱাজনক এই কথাটো কোৱা বহুতেই প্ৰয়োজন যে আমি অকলেই যথেষ্ট। বন্ধুসকল, জীৱনত যদি কিবা এৰিব বিচাৰিছা তেন্তে বেলেগৰ পৰা আশা কৰাটো এৰি দিয়া। সঁচাকৈ বহুত সুখেৰে থাকিবা জীৱনত। আমাৰ জীৱনত বিভিন্ন লোক আহে বিভিন্ন সময়ত বিভিন্ন উদ্দেশ্যেৰে। কিছুমানে তোমাক ব্যৱহাৰ কৰি গুচি যাব আৰু কিছুমানে জীৱনৰ প্ৰকৃত অৰ্থ বুজাই দি গুচি যাব। জীৱনৰ অভিজ্ঞতাৰ পৰা এটা কথাই শিকিছোঁ যে আপুনি কাৰোবাক সিমানেই লগ কৰক যিমান নেকি তেওঁ আপোনাক লগ কৰিব বিচাৰে। এইখন এনেকুৱা এখন পৃথিৱী য'ত মিছা কথা কোৱাসকলক সকলোৱে বেয়া পায়, কিন্তু কোনেও সঁচা কথা ক'বলৈ নিবিচাৰে। তোক মানুহে গোটেই পৃথিৱীত বিচাৰি ফুৰে আৰু মই তোৰ ওচৰতেই গোটেই পৃথিৱীক বিচাৰি পাওঁ। প্ৰেম সেয়াক কয় য'ত নেকি আন কাৰোবাক মনত ৰাখিবলৈ নিজক পাহৰি যোৱা যায়। বাহিৰত যিমানেই ডাঙৰ পাহাৰ ভাগি নপৰক কিয় মানুহ সদায় ভিতৰি মজবুত হৈ থাকিব লাগে। বহুত বহুত ধন্যবাদ বন্ধুসকল ভিডিঅ'টিৰ কথাখিনি সম্পূৰ্ণকৈ শুনাৰ বাবে। আৰু যদি ভিডিঅ'টিৰ কথাখিনি আপোনাক কিছু পৰিমাণে হ'লেও মটিভেট কৰিলে তেন্তে প্লিজ ভিডিঅ'টো এবাৰ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোত আপুনি যদি নতুনকৈ আহিছে তেন্তে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি লওক যাতে মই দিয়া
প্ৰতিটো ভিডিঅ' আপুনি পোনপ্ৰথমেই চাব পাৰে। ধন্যবাদ।